Hello everyone. কি খবৰ আপোনালোকৰ? মই জাস্ট ঘৰ আহি পাইছো মানে কিবা এটা কামৰ কাৰণে পটাপট আহিব লগা হৈ গল। আৰু এইফালে আমাৰ জেঠি মা আৰু জেঠিয়ে পিঠাগুৰি খুন্দি আছে কাৰণ বিহু লাগিয়ে গল। বিহু লাগিয়ে গৈছে আমাৰ। এয়া দেখিছে নে? জেঠিয়ে ঢেকি দি আছে মানে মায়ে ঘৰত কিবা এটা কাৰণত গৈছে। তো এইকাৰণে জেঠিয়ে চালি দিলে হালি আছে। মই আগৰ দৰে পাৰা হলে ময়ে অলপমান ঢেকি দিলো হয় মই ঢেকি দি বেয়া এইটো হৈ গৈছে কাঢ়ি মানে পৰি গৈছে এতিয়াতো নোৱাৰোৱে আৰু তো জেঠি আৰু মায়ে ঢেকি দি আছে মই একদম যি তাড়াতাড়ি মায়ে ফোন কৰিছে যি জলদি জলদি আহিছো কামবোৰ কৰি মিলি আৰু আজি বতৰ এনেকুৱা ঠাণ্ডা মানে এতিয়াও 12টা হৈছে কিন্তু লাগি আছে যে মানে ৰাতিপুৱা 6টা বাজি আছে এনেকুৱা লাগি আছে তো আহিয়ে ঢেকিৰ শব্দ শুনিছো ভাল লাগি গৈছে বিহু বিহু লাগি গৈছে একদম বিহুৰ কাৰণে আৰু বেছি দিন নাই তো দেখাই আছে ৰব জেঠিয়ে ঢেকি দি আছে জেঠিহঁতৰ ঘৰত আছে জেঠিহঁতৰ ঢেকি এয়া গুড়াখন দি আছে এইফালে চাউল চালি চালি ৰাখি আছে এইফালে এইটো বৰা চাউল নে খালি চাউল বৰা চাউল না বৰা চাউল আঠা আছে না বৰা চাউল খুন্দি আছে এই অৰ্ডাৰৰ কাৰণে মানে আগতীয়াকৈ বনাব লাগে পিঠাবোৰ সেইকাৰণে আৰু গুড়া খুন্দি আছে আৰু চাওক ৱেডাৰ কি ঠাণ্ডা ঠাণ্ডা ৱেডাৰ ইয়া মা আহি পাইছে ঠাণ্ডা বতৰত পুৰা গুড়া খুন্দি আছে জেঠি আৰু মায়ে গুড়া চালি আছে এইফালে ঢেকি শব্দটো শুনিলে বিহু বিহু লাগি যায় ন জেঠি চাহ তাহ খালো চাহ তাহ খাই মেলি এতিয়া মাহঁতে বাৰু যেতিয়া গুড়া খুন্দি আছে আৰু মই তেনে চব্জি কাটিব লৈছোঁ এইফালে মাহঁতে গুড়া খুন্দি আছে এইফালে ভাত বনাব টাইম হৈ গৈছে দিনত সেইটো কাৰণে ভাতটো ময়ে বনাওঁ বুলি ভাবিছোঁ আৰু অলপমান চাউল আছে খুন্দিবৰ কাৰণে টাইম লাগিব এইফালে মায়ে ইয়াতে চাউল গুড়া খুন্দি আছে এইফালে মই ভাত বনাওঁ আঞ্জা বনাওঁ সেইকাৰণে চব্জি কাটিব লৈছোঁ আজি এতিয়া ফুলকবি মটৰ আলু এনেকৈ মাছ বনাম বুলি ভাবিছোঁ এনে কাটি লৈ ৰ'ব আৰু বহুত ঠাণ্ডা চাওক বাহিৰৰ একদম ৱেডাৰ বহুত ঠাণ্ডা পাপাই এইফালে খৰি কাটি আছে মানে খৰি যোগাৰ কৰি আছে জুই পাবৰ কাৰণে সেই আৰু কালি বৰষুণ দিয়াৰ পাছত আজি বতৰটো ঠাণ্ডা কৰি দিছে চব্জি কাটি লওঁ ভাত বনাই আছোঁ মই মাছ বনাই আছোঁ ফুলকবি মটৰ আলু চব কাটি লৈছোঁ বনাই আছোঁ চব্জি ভাত বহাই দিছোঁ আৰু এইফালে বেঙেনা পুৰি আছোঁ আৰু ঠাণ্ডা বতৰ বেঙেনা পুৰা খাম আৰু এইফালে চব্জি বনাই আছোঁ তিনিফালে বহাই দিছোঁ হল মোৰ এতিয়া আৰু আমি খাওঁ মাহঁতৰ গুড়া খুন্দি আহিল চব্জি হৈ গ'ল মাছৰ তৰকাৰী ভাত বাৰু আৰু ভাত ওলাই লৈছোঁ চালাড বনাইছোঁ গাজৰ মটৰ বিলাহীৰে আৰু এইফালে বেঙেনা পোৰা বনাইছোঁ ঠাণ্ডা বতৰ বেঙেনা পুৰিছোঁ যিমান পাৰিছোঁ পটাপট যিখিনি পাৰিছোঁ বনাইছোঁ আৰু চিম্পল খানা মায়ে ভাতটো বাঢ়িব মাহঁতৰ গুড়া খুন্দি আহিলে মোৰো একে টাইমতে ভাতো হৈ গ'ল মাহঁতৰো হৈ গ'ল মোৰো হৈ গ'ল এতিয়া আৰু আমি ভাত খাওঁ আমি এতিয়া এইফালে জেঠিও খাই আছে পাপায়ো খাই আছে ভাত খাওঁ আৰু তিল ভিজাই থৈ দিছে মায়ে আমি ভাত পানী খালোঁ ভাত পানী খাই কিনে এতিয়া জুই পাই আছোঁ আৰু এইফালে পাপাই এয়া নাৰিকল চাফা কৰি আছে আৰু আমি জুই পাই আছোঁ বহুত ঠাণ্ডা আজি বাপৰে এতিয়া 3:30 বাজিছে গধূলি কিন্তু এতিয়া এনেকৈ লাগিছে ৰাতিপুৱাই হৈ আছে পুৰা জুই কৰা জ্বলি আছে জুই পাই আছোঁ
আজি এইফালে পাপাই পুৰা খৰি পুৰা ৰেডি কৰি থৈ দিছে জুই পাবৰ কাৰণে এটা বব বেটা বহ জুই পোৱা নুভুকে চাহ ৰাণী বেটু জুই পোৱা বহতে বহ জুইটো তাপটো পাইছে যে এবাৰ আকৌ পাপাৰ ওচৰত যাব চবে মৰম কৰিব লাগে তাক ভাল লাগিছে না বেটা জিপে ভাল লাগছে এইফালে এয়া বিস্কুট পিঠা বনাবৰ কাৰণে মাৰি আছে ময়দা এয়া প্ৰাঞ্জিতে আৰু মায়ে দুইটাই মিলি কেনে বিস্কুট পিঠা বনোৱাম মাতে জুইতে বনাবা না এই লাইটটো লগাব লাগিব সেইকাৰণে এন্ধাৰ এন্ধাৰ দেখা গৈছে ভালকে দেখা যোৱা নাই আৰু এইফালে মই আলু পিঁয়াজ চব্জি কাটি দিলোঁ এতিয়া বিস্কুট পিঠা বনাম মিলি কেনে চবে মোবাইলৰ প্লাগ জ্বলাই দিছে প্ৰাঞ্জিতে বিস্কুট পিঠা বনাম এতিয়া দুইটাই মিলি কেনে মাৰিছে এইখিনি ময়দাখিনি এটা ৰাউণ্ড কৰি দেখাই দিয়া এটা জোখৰ হ'ব লাগিব না আমাৰ বিহু লাগিয়ে গৈছে ন প্ৰাঞ্জিত সব এডভান্স সবতছে এডভান্স লাগি গৈছে এতিয়া মই আৰু প্ৰাঞ্জিতে গোল গোল কৰিম তাৰপিছত ফ্ৰাই কৰিব লাগিব তেলত লাইট লগাই দিয়া গৈছে ওপৰত পোহৰ হৈ গ'ল এতিয়া আৰু তাত কেৰাহী পাতি দিয়া গৈছে আৰু এয়া মই এতিয়া গোল গোল কৰি আছোঁ ৰাউণ্ড ৰাউণ্ড বনাই আছোঁ তাৰপিছত তেলটো গৰম হ'ব দিছোঁ তাৰপিছতে ফ্ৰাই কৰিম মই গোল গোল কৰি আছোঁ এনেদৰে ৰাখি যাই আছোঁ ৰাউণ্ড ৰাউণ্ড কৰি মই এনেদৰে ৰাউণ্ড ৰাউণ্ড কৰি দি আছোঁ আৰু এইফালে ফ্ৰাই কৰি থকা হৈছে তেলত দি দিছোঁ ধুনীয়াকৈ হৈ আছে জুই কৰা ধুনীয়াকৈ জ্বলিছে আৰু এইফালে প্ৰাঞ্জিতে আকৌ অলপমান মাৰি আছে আটা ময়দা আৰু অলপমান বনাম পুৰা পিঠা বনাই থকা হৈছে চবে মিলি এয়া পুৰা পিঠা বনাই পাপা থৈ দিছে একদম এইফালে মা মই বনাই আছোঁ এইফালে ফ্ৰাই হৈ আছে ইমানখিনি হৈয়ে গ'ল আৰু এইফালে বনাই থকা হৈ আছে বহুত বনালো ন হা ভাগৰ লাগি গৈছে নেকি বাপৰে এবাৰ প্ৰাঞ্জিতে লাগিছে পিঠা বনাব ধুনীয়া হৈছে দেই প্ৰাঞ্জিতে পুৰা পিঠা বনাব পৰা হৈ গ'ল হয় না চব বহি আছে এইফালে পিঠা হৈ আছে মই উঠিলোঁ আৰু কাৰণ আমি যাব লাগিব ঘৰত সেইটো কাৰণে ভাত খাওঁগৈ জুই ওচৰৰ পৰা উঠি আহিলোঁ পুৰা একদম ভৰি বিষাই গৈছে ইমান টাইম ধৰি বহি আছিলোঁ জুইৰ ওচৰত পুৰা একদম একে বহুত টাইম বহি আছিলোঁ জুইৰ ওচৰত পিঠা বনাই আছিলোঁ আমি এতিয়া আৰু অলপমান কেইটামান বনাব আছে কি হৈ গৈছে বহুতখিনি এতিয়া ভাত খাওঁ কাৰণ এতিয়া ৰ'ব আহিছে দেৰি হৈ যাব পিছত বতৰ ইমান ঠাণ্ডা মানে ভাত খাওঁ আৰু আমি অলপমান আছে সেইখিনি ফ্ৰাই কৰি আছে খাই লওঁ মানে কিনা খাই এটা বাজিয়ে গ'ল
ডিউটিৰ পৰা আহি পাইছে ভাগৰ লাগি আছে যাই কেনে ৰেষ্ট কৰিব লাগিব তো ভাত খাই লওঁ ৰ'ব মোৰ মানুহজন ডিউটিৰ পৰা আহি কেনে মোক ল'ব আহিছে টোপনি লাগিছে টোপনি লাগি আছে বোলে যাই কেনে ভাত খাই যাই শুব আৰু ৰেষ্ট কৰিব পোৱা নাই আজি খাই লওঁ চালাড দালি ভাত খাই লওঁ পিঠা হৈ গ'ল চাওক কিমানখিনি বনোৱা হৈছে একদম বহুতখিনি ইমান ডাঙৰ চৰিয়াটোৰে পুৰা ফুল বনোৱা হৈছে বিস্কুট পিঠা কেনেকুৱা হৈছে জনাব পুৰা আৰু বনাব নালাগে আৰু বিস্কুট পিঠা আমাৰ অৰ্ডাৰৰ কাৰণেও হৈ যাব অৰ্ডাৰৰ কাৰণে একচুৱেলি বনোৱা গৈছে আৰু চাগে অৰ্ডাৰ ঘৰৰ কাৰণেও থাকি যাব তো বিহুৰ হৈ যাব আৰু ঘৰৰ কাৰণে বনাব নালাগে আৰু এক্সট্ৰা বহুতখিনি বনোৱা হৈ গৈছে ভাত পানী খালোঁ ভাত পানী খোৱা হৈ গ'ল এতিয়া আমিও যাওঁ ঘৰত বোলে পিঠাও বনোৱা হৈ গ'ল কমপ্লিট হৈ চাওক লৈ অনা গৈছে জুইৰ ওচৰৰ পৰা তো আমিও যাওঁ আৰু চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু এডভান্স বিহুৰ শুভেচ্ছা থাকিল আমাৰতো বিহু লাগি গৈছে মাহঁতৰ আজি মই আহিলোঁ মোৰো এটা কাম আছিলে সেই কামটো হৈ গ'ল আৰু ইফালে মাকো অলপমান সহায় কৰি দিলোঁ যিখিনি পাৰিছোঁ পিঠা বনাত অলপমান সহায় কৰি দিলোঁ তো এতিয়া আৰু যাওঁ আৰু তো আজিলৈ আহিছোঁ